ধৰ্মী, অধৰ্মী আৰু বিধৰ্মী প্ৰায়ে আমি শুনি থকা তিনিটা শব্দ। যদিও শুনিবলৈ একে, তথাপিও এই তিনিটা শব্দৰ মাজত এক বিৰাট পাৰ্থক্য অন্তৰ্নিহিত হৈ আছে। ধৰ্মী, অধৰ্মী আৰু বিধৰ্মীৰ মাজত কি পাৰ্থক্য আছে তাৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁ আহক আজিৰ এই ভিডিঅ'টি। নমস্কাৰ বন্ধু বান্ধৱীসকল, দৈবিক অসমীয়াৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি এতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটি প্ৰেছ কৰি দিয়ে যেন ইয়াৰ দ্বাৰা আমাৰ নতুন ভিডিঅ'সমূহৰ আপডেট আপোনালোকলৈ গৈ থাকিব। বলক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টি। প্ৰথমে আমি কওঁ ধৰ্মী কোন। চমু অৰ্থত যিসকল লোকে ধৰ্মসন্মত আচৰণ কৰে তেওঁলোককেই ধৰ্মী আখ্যা দিয়া হয়। এতিয়া কোনখিনি ধৰ্মসন্মত আচৰণ? অহিংসা, সত্য, ব্ৰহ্মচৰ্য, সন্তোষ, তপ আৰু ঈশ্বৰপৰায়ণ আচৰণ কৰা লোকসকলক ধৰ্মী বুলি ক'ব পাৰি। ইয়াৰ বাহিৰেও দয়া, ক্ষমা, সৎ বাক্য, মৌনতা, উপবাস, নম্ৰতা, গুৰুসেৱা, ইন্দ্ৰিয়ৰ ওপৰত নিয়ন্ত্ৰণ, মাতৃভূমিৰ প্ৰতি সেৱা, খং নকৰা, কাকো প্ৰবঞ্চনা নকৰা, প্ৰতিব্ৰত, সমাজৰ প্ৰতি দায়িত্ব, মদ মাংস ত্যাগ কৰা আদি সকলো ধাৰ্মিক আচৰণৰ ভিতৰত পৰে। ইয়াৰ পিছত আমি আহোঁ অধৰ্মীলৈ। চমু অৰ্থত ধাৰ্মিক কৰ্মসমূহ অমান্য কৰা লোকক অধৰ্মী বোলা হয়। যিসকল লোকে নিশা বিভিন্ন কৰ্ম যেনে পূজা পাতল, সংস্কাৰমূলক বিভিন্ন কৰ্ম, তান্ত্ৰিকৰ লগত জড়িত আদি কাৰ্য সংগঠিত কৰে, এনে কাৰ্যসমূহক নিশাচীয় কৰ্ম বা ধৰ্ম বুলিও কোৱা হয়। পিতৃ মাতৃৰ প্ৰতি বেয়া ব্যৱহাৰ, ঈশ্বৰক অপমান কৰা, নিজ ধৰ্মীয় লোকক নিজ বুলি অৱমাননা কৰা, অৰ্থৰ বাবে প্ৰবঞ্চনা কৰা আদিক অধৰ্মী কাৰ্য বুলি কোৱা হয়। দেৱতা, মন্দিৰ আৰাধনা, শাস্ত্ৰ, ভজন, ৰীতি নীতি আদিৰ বিৰোধ কৰাটো অধৰ্মীৰে অন্তৰ্ভুক্ত। জ্যোতিষবিদ্যা, যজ্ঞ, পূজাপাঠ, কথা আদিৰ মাধ্যমৰ দ্বাৰা জীৱিকা কৰা সকলোৱে অধৰ্মী। ধৰ্ম সম্বন্ধে ভুৱা প্ৰচাৰ চলোৱা আৰু ধৰ্মৰ জ্ঞানসমূহ ভুলভাৱে ব্যাখ্যা কৰাটো অধৰ্মীৰ শ্ৰেণীতেই পৰে। ইয়াৰ পিছত আমি আহোঁ বিধৰ্মী কোন। ভয়, লোভ, নিজ ধৰ্মৰ অনাদৰ কৰি কিছু লোকে ধৰ্মান্তৰিত হয় বা নিজ ধৰ্ম সলনি কৰে। এজন লোকে নিজ ধৰ্ম পৰিত্যাগ কৰি অন্য ধৰ্ম আঁকোৱাই লৈ নিজৰ কুল মৰ্যাদা নাশ কৰাৰ লগতে পৰিয়াল, স্বজন, মাতৃভূমি, সমাজক বিশ্বাসঘাত কৰা লোকক বিধৰ্মী আখ্যা দিয়া হয়। এনে লোক মৃত্যুৰ পাছত অনন্তকাললৈ অন্ধকাৰত ডুবি থাকে। আজিৰ ভিডিঅ'টি ইমানেই আছিল। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী সময়ত এটি নতুন ৰোচক ভিডিঅ' লৈ পুনৰ আপোনালোকক লগ পোৱাৰ আশা আৰু প্ৰতিশ্ৰুতিৰ সৈতে আজিৰ ভিডিঅ'টি ইমানতেই সমাপ্ত কৰিল। চাই থাকিব দৈবিক অসমীয়া। ধন্যবাদ।